Se khai. Hello guys, welcome back to my YouTube channel. Moi Jumpee GOGOI আজি আপোনালোকৰ ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, মোৰ বাৰু ভালেই। আৰু আজি মই যাব ওলাইছো ডিব্ৰুগড়লৈ আৰু আজি মই যাম ডিব্ৰুগড়ত কাৰণ যেহেতু ডিব্ৰুগড়ত এখন বিয়া আছে, আমাৰ দাদাৰ বিয়া। তো যেহেতু দাদা বৌহত আমাৰ ডুমডুমাটো এঘৰ আছে, তো তেখেতসকলৰ লগতে ময়ো যাবলৈ ওলাইছো কাৰণ তেখেতে আগতীয়াকৈ যাব, তো ময়ো যাবলৈ ওলালো তেখেতসকলৰ লগতে। আৰু তাতে যাওঁ আৰু অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকো চাই থাকিব আজিৰ দিনটোনো মই কি কৰিলোঁ। ঠিক আছে, লেটছ গো। আৰু এতিয়া আমি ডুমডুমাৰ পৰা ডিব্ৰুগড়লৈ গৈ আছোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ ডিব্ৰুগড়ৰ। আৰু এতিয়া আমি ডিব্ৰুগড় বজাৰলৈ গৈ আছোঁ আৰু আমি এতিয়া যাম পেণ্টালুঞ্চত কাৰণ পেণ্টালুঞ্চত অলপ বজাৰ কৰিবলগীয়া আছে, সুনুকুলুৰ কাৰণে কিবা কিবি ল'ব বয়ে আৰু ময়ো কিবা কিবি ল'বলগীয়া আছে। আৰু এতিয়া আমি তালৈ গৈ আছোঁ আৰু সুনুকুলু অলপ খেলিবও বোলে তাতে। আৰু এয়া দেখিছেনে ই কিমান এনজয় কৰি আছে, পূৰা গাড়ীত উঠি লৈছে আৰু সি বহুত ভাল পাইছে আৰু ইয়াতে 3 পাকমান ঘূৰিলে। আৰু এতিয়া আমি আকৌ ওপৰলৈ যাম যিহেতু তাতে এখন গেম পাৰ্লাৰ আছে আৰু তাতে ইয়াক লৈ যাওঁ, তাতে আৰু বহুত ভাল পাব খেলি পেলাই। এয়া দেখিছেনে ইয়াত আহি পাই গ'ল আৰু ইয়াতে যে সোমাবলৈ কাৰণে সৰু বাচ্ছাবিলাক এযোৰ মোজা দিয়া হয় আৰু সেইকাৰণে ইয়াক পিন্ধাই আছে। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু সুনুকুলুৱে জুচ খাম বুলি ক'লে যিহেতু, সেইটো কাৰণে ইয়াত জুচ এগিলাছ কিনি দিলে আৰু ই খাই আছে। আৰু ময়ো ভাবিলোঁ কি এটা পাপৰি চাট খাই লওঁ, তো মোৰ এইটো পাপৰি চাটটো বহুত ফেভৰেট হয়, আগৰ পৰাই মই খাওঁ যিহেতু, আৰু ডিব্ৰুগড় আহিলেতো এইটো মই খাওঁৱেই। আৰু সেইটো কাৰণে মই এটা অৰ্ডাৰ দিলোঁ আৰু এইফালে দাদাই বনাই আছে, চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈ যি টেষ্টি লাগে। আৰু এইফালে দৈও দি দিছে দাদা আৰু এইফালে দি দিছে চচ আৰু এইফালে এতিয়া দি দিছে চীজ। আৰু যিহেতু চীজটো দিলে বেছি ভাল লাগে খাবলৈ, সেইটো কাৰণে মই চীজ দি লৈছোঁ। চীজ যোনে বেয়া পায় তাহাঁতি নোলোৱাকৈও খাব পাৰে আৰু যোনবিলাকে খাই নাই পোৱা তেওঁলোকে আহি পেলাই এবাৰ খাই যাব পাৰে আৰু যোনে খাই চাইছে তেওঁলোকেতো জানেই কিমান টেষ্টি হয়। এতিয়া আমাৰ বজাৰ চজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি আহি গ'লোঁ খাবলৈ যিহেতু লাঞ্চ টাইম হয় আৰু বজাৰ কৰোঁতে বহুত দেৰি হৈ গ'ল, তো সেইটো কাৰণে চবৰ ভোকো লাগিছে, সেইটো কাৰণে আমি আহি গ'লোঁ এতিয়া নাগা কিটচেনত। আৰু এতিয়া আমি ইয়াত অৰ্ডাৰ দিলোঁ কিবা কিবি থালি, পৰ্ক থালি, চিকেন থালি সেইবিলাকে, আৰু খাই বহুত ভাল লাগিলে আৰু আপোনালোকেও ইয়াতে খাই চাব পাৰে এবাৰ। আৰু বহুত গাল আইটেম দিয়ে, তো সেইটো কাৰণে চব খাব নোৱাৰিলোঁ আৰু ইমানখিনি খোৱাটো পচিবল নহয়, কিছুমানে খাব পাৰি কিন্তু আমি খাব নোৱাৰিলোঁ। তো চব ট্ৰাই কৰি চালোঁ, অলপ ভালেই লাগিলে, তো আপোনালোকেও আহি ইয়াত ট্ৰাই কৰি চাব পাৰে, ভাল লাগিলে খাবলৈ। এইবিলাক চাওকচোন ইমান গাল দিছে, কেনেকৈ খাব পাৰিম বাৰু। আৰু আমাৰ এতিয়া খাই বৈ হৈ গ'ল আৰু আমি এতিয়া ওলাই আহিলোঁ তললৈ, ভাবিলোঁ কি এখন পানী খাই লওঁ। এইফালে দাদাই খাইছে জৰ্দা পান আৰু ময়ো ভাবিলোঁ এখন পান খাওঁ, সেইকাৰণে মই এখন দিলোঁ মিঠা পান। তো এয়া চাওকচোন কি ধুনীয়াকৈ বনাই আছে। আৰু আমাৰ পান খোৱা হৈ গ'ল আৰু এতিয়া আমি আহি পালোঁ লেন্স কাৰ্টত। আৰু যিহেতু মানে বৌয়ে এখন গ্লাছ ল'ম বুলি কৈছিলে, তো সেইটো কাৰণে এখন গ্লাছ লৈ ল'লে আৰু এয়া এতিয়া লোৱা হৈ গ'ল। আৰু এইফালে দেখিছেনে সুনুকুলু আৰু বা বাহিৰত ৰখি আছে যিহেতু সি অলপ মানে আমনি কৰি আছে। আৰু এতিয়া এয়া দেখিছেনে ফিছ পেডিকিয়ৰ যোনে কৰাব বিচাৰে ইয়াতে আহি কৰাব পাৰে, পেণ্টালুঞ্চত আছে। আৰু ময়ো কৰাম ভাবিছিলোঁ কিন্তু মই নোৱাৰিলোঁ, গুটগুটি লাগে মোৰ বহুত, তো সেইটো কাৰণে এতিয়া আমি ঘৰলৈ গৈ আছোঁ, মানে কি বিয়া ঘৰলৈ গৈ আছোঁ। তো সেয়াই আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে